উন্নতি ঐক্য আমি আনিব পাৰোঁ ইয়াৰে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আজি আমি এটা বিশেষ কথা লৈ পেলাই যোৱাকালি ছ'চিয়েল মিডিয়াত এটা আমাৰ UPP দলৰ এজন কৰ্মী নিজে কৈ লোৱা হিচাপে এইবোৰত জইন হোৱা কথা নিশ্চয় ৰাইজে এইটো ছ'চিয়েল মিডিয়াৰ যোগেদি গম পাইছে। এইটো সংক্ৰান্ততে মই কিছু কথা ক'ব মই বিচাৰিছোঁ। আমাৰ ইয়াতে উপস্থিত আছে চেণ্ট্ৰেল কমিটি UPP দলৰ স্পক্স পাৰ্চন তথা আমাৰ খালেংদাৰ সমষ্টিৰ ইনচাৰ্জ হিচাপে দায়িত্ব পোৱা কমল চৌধুৰী ছাৰ আমাৰ লগত আছে আৰু আমাৰ খালেংদাৰ ব্লক কমিটিৰ উপসভাপতি জেনেৰেল ছেক্ৰেটাৰী অৰ্গেনাইজেশ্যন আমাৰ সন্তেশ্বৰ ৰাভা ডাঙৰীয়া আছে আৰু প্ৰশাসনিক সম্পাদক খালেংদাৰ ব্লক কমিটিৰ মৃণাল কছাৰী ডাঙৰীয়া আছে আৰু টংলা প্ৰাইমাৰী কমিটিৰ আমাৰ সভাপতি আমাৰ শৈলেন দাস দেৱ আমাৰ মাজত আছে। যোৱাকালি জিতেন শৰ্মা আমাৰ খালেংদাৰ ব্লক কমিটিৰ জেনেৰেল ছেক্ৰেটাৰী অৰ্গেনাইজেশ্যন আছিলে। তেখেতে আমাৰ এই দলৰ কাম কৰিছিল, কিন্তু তেখেতৰ যি আমাৰ দলৰ যি নীতি আদৰ্শ বা দলৰ যি অনুশাসন এই ভংগ কৰি বা আমাৰ UPP দলৰ যি সাংবিধানিক সেই সংবিধান ভংগ কৰি কিছুমান কাম তেখেতে নিজৰ স্বাৰ্থৰ কাৰণে কৰিলে, যাৰ কাৰণে আজি সকলো মানে আমাৰ খালেংদাৰ ব্লক কমিটিৰ অন্তৰ্গত থকা ৰাইজৰ পৰা বহুখিনি আমাৰ আপত্তি আমালৈ আহিছিলে। তেতিয়া আমি তেখেতক বহুবাৰ বহি পেলাই আমি আলোচনা কৰিছিল যে যদি যিখিনি তেওঁ আমাৰ সাংবিধানিক বা UPP দলৰ বিৰোধী কাম নিজৰ দলত থাকি পেলাই যে নিজৰ দলৰ বিৰোধী কাম তেখেতে যিটো কৰি আছে আমাৰো বহুতখিনি মানে প্ৰমাণ আছে। গতিকে আমি তেখেতক যিহেতু আমাৰ দল এটা নীতি আদৰ্শ মানি চলা দল, সংবিধান থকা এটা দল আৰু যি দলে আজি গোটেই BTRক এটা চৰকাৰ গঠন কৰি ভাল সুশাসন দিয়াৰ কাৰণে যি কাম কৰি আছে, ইয়াতে যদি আমাৰ কৰ্মৰ মাজতে বা কৰ্মকৰ্তাৰ মাজতে কোনোবা যদি এনেকুৱা অনুশাসন ভংগ কৰি যদি UPP দলৰ বিৰোধী কাম কৰে, নিজৰ দলৰ কাৰণে বিৰোধী কাম কৰে, তেনেকুৱা আমাৰ এই দলে ইয়াক বিচাৰ কৰি পেলাই আমি দলৰ পৰা মানে বহিষ্কাৰ কৰাৰ আমাৰ সংবিধানে আমাক দিছে। গতিকে যদি এজন কৰ্মৰ দ্বাৰা আমাৰ নেতাৰ দ্বাৰা যদি আমাৰ দলটো বদনাম কৰে, বদনাম হ'ব লগা হয়, সেই হিচাপে আমি তেখেতক যোৱা 28 ছেপ্টেম্বৰত আমাৰ এক্সিকিউটিভ মিটিং বহি পেলাই বহুখিনি আলোচনা কৰি পেলাই আৰু তেখেতৰ লগত যিহেতু বহুতখিনি আলোচনা কৰি পেলাই তেখেতৰ এটা শুধৰণ ল'বৰ কাৰণে আমি অনুৰোধ কৰিছিলোঁ, কিন্তু তেওঁ নামানিলে। বহুতো আমাৰ দলৰ যি বিপৰীত কাম কৰাৰ কাৰণে সেইদিনা এটা সিদ্ধান্ত লোৱা হ'ল যে তেখেতক যিটো জেনেৰেল ছেক্ৰেটাৰী অৰ্গেনাইজেশ্যন আছিলে তেখেতক সেই পদৰ পৰা অব্যাহতি দিয়া হ'ল। গতিকে যোৱাকালি কৈ লৈছে যে মিডিয়াত কৈ লৈছে যে BPFৰ দলত মানে যোগদান হৈ পেলাই মই খালেংদাৰ ব্লক কমিটি UPP দলৰ সাংগঠনিক সম্পাদক বুলি নিজকে পৰিচয় লৈছে, কিন্তু ইয়াৰ আগতে আমি তেখেতক অব্যাহতি দিয়া হৈছে। ইয়াৰ বহুতো কাৰণ আছে। এই কাৰণটো আমি এটাকৈ যদি আমি ক'ব লগা হয়, তেখেতৰ যি আমাৰ দলৰ বিৰোধী কাম কৰি আছে, আকৌ মানে ভাবিব লগা তেখেতে এই দলত থকাৰ সময়তে এটা কমিউনেল
আমাৰ মাজত আনিবলৈ তেখেতে মানে যৌথ পৰণশ্ৰী কাম কৰাটো আমি পৰিলক্ষিত হৈছোঁ যে আমাৰ জেনেৰেল আৰু মানে জেনেৰেল মানুহবিলাকক মানে তেনেকুৱা সুবিধা দিয়া নাই কিবা দিয়া নাই বুলি সেইটো মানে ইমোশ্যনেল ব্লেকমেইলিং তেখেতে কৰি আছিলে আমি সেইবিলাক চব গম পাই আছোঁ গতিকে এইবিলাক বহুত কাৰণ আছে আৰু বহুতো আমাৰ যিটো নেকি আমাৰ নীতি আৰু আদৰ্শ আছিলে যে পাৰ্চেণ্ট লোৱা বা ঘুচ খোৱা সেইবোৰ আমাৰ টোটেলি এইবিলাক মানে বন্ধ হ'ব লাগে আৰু সেই হিচাপে আমি কৰি আহিছোঁ বা বিটিআৰ চৰকাৰেও সেইটো মানে যিমান পাৰোঁ এটা সুশাসন দিয়াৰ কাৰণে কাম কৰি আছে কিন্তু আমাৰ দলৰ এজন নেতা হৈ পেলাই যিখিনি তেওঁ কাৰ্যকাল মানে কাল সময়তে তেখেতে বহুতো মানুহৰ পৰা কিবা ঘৰ দিয়াৰ নামত অৰুণোদয় দিয়াৰ নামত কিবা এটা বেনিফিচিয়াৰী দিয়াৰ নামত তেনেকুৱা মানে পইচা লোৱাও বহুতখিনি আমাৰ হাতত প্ৰমাণ আছে গতিকে সেইবিলাক বহুতো মানে তেখেতে কাম কৰি আছে কিন্তু আমি তেখেতৰ যি দলত থকাৰ সময়তে তেখেতৰ বহুখিনি সুবিধা যিমান পাৰোঁ আমি তেখেতক সহায় কৰি আছিলোঁ কেতিয়াবা মানে IBSও তেখেতক দিয়ে 20,000 IBSও তেখেতক পাইছে যাত নেকি আমাৰ কৰ্মকৰ্তাসকলে কোনো পোৱা নাই তেনেকৈও আমি তেখেতক দিয়া কৰাইছোঁ তেখেতৰ মানে ঘৰৰ অৱস্থাটো চাই পেলাই আনকি মানে তেখেতৰ যিটো বাইক তেখেতৰ মানে নাছিলে কিন্তু তেখেতৰ বাইক ঠিক মানে 100% আমি ফাইনেন্স কৰিব নোৱাৰিলোঁ তেখেতৰ মানে MCLA মহোদয়েও তেখেতক সহায় কৰিছে বাইক কিনাৰ কাৰণে কিছু মানে পইচা দি পেলাই আনকি আমাৰ নিজৰ দলৰ যিবিলাক কৰ্মকৰ্তাসকলেও মানে 1,000 2,000 3,000 তেনেকুৱা বাইকৰ ফাইনেন্সও মানে মাৰি দি আছিলে আৰু তেনেকুৱা যেতিয়া যি তেখেতৰ যি অসুবিধা তেখেতে কৈ লয় তেতিয়াই মানে আমাৰ দলৰ পৰা সহায় কৰি পেলাই তেখেতক আমি লৈ আনি আছিলোঁ কিন্তু তেখেতে আমাৰ দলৰ বিৰোধী যে কাম কৰি থাকিল সেইকাৰণে আমি তেখেতক অব্যাহতি দিবৰ কাৰণে বাধ্য হ'ল গতিকে তেখেতে কৈছে যে আমাৰ এলিগেশ্যন দিছে যে দলে যে মানে বড়ো অনবড়ো লোকে তেখেতে মানে আমাক ব্লেকমেইলিং কৰিছে আমাৰ মাজত আমাৰ যিটো সকলো জনগোষ্ঠীক লৈ পেলাই আমি যে কাম কৰি আছোঁ কিন্তু তেখেতে সেইটো মানে বিভিন্ন জনগোষ্ঠীৰ মাজত এটা বিভ্ৰান্তি আনাৰ কাৰণে তেখেতে কাম কৰি আছে আৰু দলত থকাৰ সময়তে সেই সময়তে সকলো মানে দলৰ পৰাও তেখেতে ব্লেকমেইলিং কৰি পেলাই পইচা কালেকশ্যন কৰি আছে যে সিজনৰ পৰা তাৰ কথা মানে লগাই লৈ পেলাই তাৰ পৰা আদায় কৰে চেয়াৰমেনৰ পৰা মানে আদায় কৰে তেনেকুৱা বেলেগ মানে দলৰ পৰাও মানে আদায় কৰিবলৈ চেষ্টা কৰি থাকে আৰু সেই নিজৰ মুখতে কৈছে যে সকলো মানে পাৰ্টিৰ পৰা মই পইচা কামাম সেই কথাটো সি নিজৰ মুখতে কৈছে গতিকে তেনেকুৱা আদৰ্শ নোহোৱা এজন ব্যক্তিয়ে UPP দলত থকাটো এটা যোগ্য নহয় গতিকে আমি তেখেতক আমি দলৰ পৰা অব্যাহতি আমি দিলোঁ গতিকে ৰাইজে আমি যিখিনি তেওঁ যে মানে বহুতখিনি যে ৰাইজৰ পৰা আমি এলিগেশ্যন পাইছোঁ ৰাইজৰ পৰা মানে পইচা তেওঁ মানে কালেকশ্যন কৰি থাকে মানে সেইবিলাক কথা আমি প্ৰমাণ আকাৰে আমি দিব পাৰিম গতিকে আমি এইটো এতিয়া দিব আমি বিচৰা নাই যদি আমি তেখেতে যদি প্ৰয়োজন হয় আমি তেখেতৰ যিখিনি মানে কালেকশ্যন কৰিছিলে বা ইলিগেলি তেওঁলোকে মানে মানুহৰ পৰা পাৰ্চেণ্ট লৈছিলে অৰুণোদয়ৰ পৰা লৈ পেলাই ইফালে মানে যিটো কিছুমান ব্যক্তিৰ পৰাও তেখেতে কিবা পিগাৰীৰ কাৰণে ট্ৰেইনিঙৰ নামত পইচা লয় কোনোবা মানে ফিচাৰী ট্ৰেইনিং দিম বুলি কাৰোবাৰ পৰা পইচা লয় সেইবিলাক বহুতখিনি আমাৰ তথ্য আছে গতিকে সেইখিনি ইয়াৰ কাৰণে আমি তেখেতক অব্যাহতি দিব লগা হ'ল গতিকে সমূহ ৰাইজে এইটো ভুল নুবুজিব যে তেখেতক আমি বিনা কাৰণত যে আমি অব্যাহতি দিছোঁ সেইটো যাতে ৰাইজে ভুল নুবুজে
সেইটো মই অনুৰোধ থাকিলোঁ।